মুখৰ সেইটো নাই কিন্তু বডিটো বাৰু মাইকী মানুহৰ অলপ হেৰি হয়। হাই গাইজ, কেতিয়াবা যেতিয়া গা বেয়া লাগি থাকে ন, তেতিয়া আপোনালোকে অকণ ওলাই যাবচোন। মোৰ কিন্তু তেনেকৈ গা বেয়া লাগি থাকিলে অকণ ঘৰত শুই বহি দৰৱ খাই থাকিলে বেছি গা বেয়া হৈ যায়। ওলাই গৈ মন পচন্দৰ বস্তুটো খাই অকণমান ফ্ৰেণ্ডৰ লগত আড্ডা মাৰি ভাল লাগে ন। মোৰ কিন্তু বৰ ভাল লাগে। সেইটো কাৰণে দুদিনমান ধৰি মোৰ গাটো অলপ বেয়া আছিলে। মই মোৰ ফ্ৰেণ্ডক ক'লোঁ, ব'লা আজি ওলাই যাওঁ, ৰুটি তৰকা খাম। ঘৰত বনাই খোৱাত আৰু বাহিৰত খোৱাটো এটা মাজত ডিফাৰেঞ্চ থাকে ন। আৰু ফ্ৰেণ্ডৰ লগত মেইনলি বহি অকণমান কথা পাতি তাৰপিছত আমি ওলাই গ'লোঁ। গৈ পেলাই কালি অলপ বতৰটোও ডাৱৰীয়া আছিলে ন, কিন্তু তথাপিও মানে কালি ইমান ধুনীয়াকৈ চন্দ্ৰটো ওলাই আছিল নহয়, পূৰা জোনাক ৰাতি আছিল, ইমান ভাল লাগিছিলে। গৈ পেলাই পৰিৱেশটো ইমান ভাল লাগিছিলে। তাৰপিছত বোলো অলপ টাইম পাছ কৰোঁ, অলপ ভিডিঅ' বনাওঁ। মোৰ ফ্ৰেণ্ডে কৈছে তুমি এনেকৈ কৰা তেনেকৈ কৰা, এনেকৈ মোক কৈ আছে হা। তাৰপিছত তাই মোক কৈছে মই তোমাৰ এণ্ডটো কমপ্লিট কৰিম চাব।